নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে অনুপম ৰাইডাৰ ব্লগছ। কাইলৈ মোৰ পৰীক্ষা আছে, তো সেইকাৰণে আজি 10টা আৰ্ট কৰি শেষ কৰিব লাগিব। মানে আৰ্টৰ এক্সাম আছে, 10খন আৰ্ট কৰি জমা দি ল'ব লাগিব, তেতিয়াহে এক্সাম দিব। আৰু এইটো ৰুম বহুত গেলি আছে, তো শুই উঠিছোঁহে। কালি ফাংচন চাইছিলোঁ, তো 2টামান বজাত আহিছিলোঁ। তাৰপৰা এতিয়া মই দোকান যাওঁ, দোকানত গৈ আৰ্ট পেপাৰ কিনি আনো, তাৰপৰা ছবি আঁকিম। ছবি অঁকাটো আপোনালোকক দেখুৱাম কি কি আঁকিম। তাৰপৰা ছবি আঁকি হোৱাৰ পিছত দুপৰীয়া পানীগাঁৱত বিহু আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যদি যাওঁ, নগ'লে নাই আৰু চাই যাওক। ঠিক আছে, আৰ্ট পেপাৰ লৈ আহিলোঁ আৰু এতিয়া আৰ্ট পেপাৰখন ধুনীয়াকৈ কাটি লওঁ, তাৰপৰা ছবি আঁকিম, আপোনালোকক দেখুৱাম, চাই যাওক। হে গাইজ, বহুত কষ্টৰ মূৰত এটা ছবি শেষ হৈছে আঁকি, আৰু 9খন ছবি আঁকিব লাগিব। তো আঁকি হোৱাৰ পিছত আপোনালোকক দেখুৱাম, চাই যাওক ভিডিঅ'টো। হে গাইজ, তেতিয়া বাজিছে 9:41 আৰু আমি ভাবিছিলোঁ আজি যাম, আৰু দিনত গৈছিলোঁ কিন্তু দিনত মই নবনালোঁ। তো এতিয়া পানীগাঁৱত আছে, যাম বুলি ওলাই আছিলোঁ হেলমেট লৈ, বাইকখন উলিয়াম বুলি। বতৰ আহিলে কি হয় চাওঁ, যদি বৰষুণটো কমি যায় যাবলৈও আছোঁ, মানে যাম। যদি নকমে এনেকৈ শুই থকা হ'ব আৰু টোপনি যোৱা হ'ব নে কি কয়? হয় যোৱা নহয় আৰু তেতিয়া। তো চাই যাওক কিনো হয়, চাই যাওক। তো সেই গাইজ, এতিয়া বতৰ ভাল হৈ গ'ল আৰু আমি এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ, দুদুলিয়ে মই। তাৰপৰা এতিয়া গৈ আছোঁ আমি দুটাই, অলপমান দূৰ আছে, বেছি দূৰ নহয়। তো পামগৈ আৰু তাৰপৰা যেতিয়া তাত পামগৈ ডাইৰেক্ট আপোনালোকক ইয়াত বিহু দেখুৱাম।